বলছেন আগে যে আশীর্বাদের টোকা আজ ইংরাজী 15 তাৰিখে চেঁচা দেৱাং শিৱ মন্দিৰ প্ৰাংগণত মহাশিৱৰাত্ৰি উদযাপনৰ হেতুকে সকলো ভক্তগণ সমাবেত হৈছে আৰু সকলো ভক্তসকলৰ সহায় সহযোগেৰে এই মহাশিৱৰাত্ৰিৰ উদযাপন আমাৰ চেঁচা দেৱাং শিৱ মন্দিৰ উদযাপন কৰা হৈছে আৰু সকলো ভক্তগণে ইয়াত মহা ব্ৰহ্মযজ্ঞ শিৱযজ্ঞ তাৰপিছত মহাপ্ৰসাদ খিচিৰিৰে আমি আয়োজন কৰিছোঁ। লগতে সকলো ভক্তগণসকলে সহায় সহযোগ আমাক যথেষ্ট আগবঢ়াইছে আৰু তেখেত ভক্তগণসকলক আমাৰ কমিটি ফালৰ পৰা তেখেতসকলক মংগলৰ হেতুকে আমি আহ্বান কৰিছোঁ। গতিকে সকলোৱে আমাক যিভাৱে সহায় সহযোগ কৰিছে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিটো বাবাসকলে 3জন বাবাই আমাৰ ইয়াত মংগল যজ্ঞৰ শিৱ মহাৰাত্ৰিত তেওঁলোকে শাস্ত্ৰপাঠ কৰি আছে, পূজা অৰ্চনা ভক্তগণক আশীৰ্বাদ কৰিছে। গতিকে আজি এই মহাশিৱৰাত্ৰিত সকলোৰে কল্যাণ হ'ব বুলি, কল্যাণ আৰু মংগল শান্তি আমাৰ বিশ্বনাথ জিলা লখিমপুৰ জিলাৰ সমূহ ভক্তসকলক মংগলৰ অৰ্থে আমি কমিটি ফালৰ পৰা শিৱ বাবাৰ ওচৰত আশীৰ্বাদ মাগিছোঁ। যিটো শিৱৰাত্ৰি পূজা এইটো কিমান বছৰৰ পৰা এইটো কিবা পালন কৰি আছে অলপ ক'ব নেকি? আজি প্ৰায় 6 বছৰ 7 বছৰ এতিয়া চলি আছে। আমাৰ এইটো বড়ো, নেপালী, মিচিং, দেউৰী সব জাতি জনগোষ্ঠী মিলি আমি এইটো মহাশিৱৰাত্ৰি আমি সকলোৱে মনাই আছোঁ ধুনীয়াকৈ। চবেই আহি সহায় সহযোগ কৰিছে আৰু যেনেকৈ আমি ভাবোঁ এনেকৈ বাবাই আমাক জোৰাই আছে আৰু নিশ্চয় জোৰাব বুলি আমাৰ আশাও আছে। আৰু হোম যজ্ঞও আমাৰ একদম বহল ভিত্তিত আজি বলবমত এবাৰ হ'ব, বছৰত 2বাৰ হয় আমাৰ বলবম ইয়াত। এটা আপোনাৰ যোন শাওণ মাহৰ লাষ্টটো সোমবাৰে ইয়াৰ হোম যজ্ঞৰে আমাৰ পূৰ্ণাহুতি কৰা হয় আৰু এইটো আমাক মহাশিৱৰাত্ৰিৰ উপলক্ষে আমাৰ ধুনীয়াকৈ হোম যজ্ঞ ৰাইজৰ শিৱ বাবাৰ ভক্তবিলাক ৰাতিপুৱা 3টা বজাৰ পৰা অৱগমন ঘটি আছে। এতিয়া পূজা আজা চাৰিওপিনে চলি আছে আৰু সকলোৱে প্ৰসাদ খাই আছে। মহাপ্ৰসাদ আমাৰ 12টা বজাৰ পৰা আমাৰ মহাপ্ৰসাদ আৰম্ভ কৰা হ'ব। এই প্ৰসাদ খাবৰ কাৰণে চব ৰাইজে ধৈৰ্য ধৰি বহি প্ৰসাদ খাই যাব বুলি আশা ৰাখি মোৰ সৰু বক্তব্য সামৰণি মাৰিছোঁ। नुनो मोनदों दे ओनसोलनि मानसिफोरा सिगां बोसोरफोरनि बायदि देग्लायबो गोबां बेबायदि फालिफैनाय नुदों। दिनै কিমান বছৰ হ'ল এইটো? 6 বছৰ। কিন্তু দলং হোৱাৰ পিছতে কমপ্লিট হোৱাৰ পিছত আমি কমিটি এখন পাতি এই শিৱ মন্দিৰত আমি সমাগম কৰিবলৈ লৈছোঁ। दा जों खालामगासिनो दं। दा प्रत्येक मानसियानो गोजान मानसिफोरा फैनानै माबा फैयो, खुलुमफैयो, बोर बिफैयो। जों दा कमिटिया जों दाखौ जों सालायगासिनो दं आरो। मन्दिरनि माबाफोर सरकारनिफ्राय मोनदों, एसे मोनदों। दा 2 लाख थाखा मोननाय दङ आरो बिनि आगोलावबो मन्दिरफोरखौ बानायजोबनो हाबायना? हाथ'वाखै। दा एसे सोलिनो थाखाय जोङो बेखौ होदों आरो। मन्दिरा दंबावो आरो मन्दिरा जों दा बेखौ बारायबावनो जोंहा एम दं आरो। दाने सरकारा एसे दायथ' लादों आरो 2 लाख थाखा होनाय दं। बे थाखो दासिम जों बहननो हायाखै आरो। बेखौ बहनबा जों मन्दिरनि थाखाय माने आश्रय माने रायजोफोर जिरायनो थाखाय जों मोनसे जायगा बानायगोन आरो जिरायसालि। अखा बांनि खोथा थायो आरो सान्दुंनि खोथा थायो। जोंथ' जिरायनो जायगा होनांगौथ'। बेनि थाखाय जों बेखौ एम लादों बानायनो। এই চেঁচাৰ পাৰত থকা আমাৰ শিৱ মন্দিৰত আজি আমাৰ শিৱৰাত্ৰি আয়োজন কৰিছে। প্ৰতি বছৰে আমাৰ ইয়াত শিৱৰাত্ৰি উপলক্ষে আমাৰ শিৱৰাত্ৰি আয়োজন কৰে। আমাৰ ওচৰ চুবুৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ, লগতে বিভিন্ন ধৰ্মীয় ব্যক্তি অৰ্থাৎ সমাজখন আমাৰ ইয়াত আগুৰি আছে। এই সকলো ধৰ্ম ব্যক্তি জাতি ভেদে সকলো আহি আমাৰ ইয়াত এক এনাজৰীৰে আমি শিৱৰাত্ৰি ইয়াত আয়োজন কৰে। সকলো একলগ হৈ জাতি ভেদ ধৰ্মকে ধৰি একলগ হৈ এক সমাজৰ একতাবোধ সকলোকে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই আমাৰ শিৱৰাত্ৰি এই শিৱ মন্দিৰৰ পাকখনত একগোট হোৱাত সকলোকে সহায় কৰে। আজি আমাৰ এই চেঁচাৰ
সকলো একগোট হোৱাৰ উপলক্ষে সকলো ভক্তগণে প্ৰতি বছৰে নিজৰ যিটো আশীৰ্বাদ বিচাৰি জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি আশীৰ্বাদ বিচাৰে সেই আশীৰ্বাদ যাতে সকলোৱে সমানভাৱে আমাৰ এই শিৱৰাত্ৰিত শিৱ বাবাই দিয়ে আৰু এই আয়োজন কৰা সকলো কৰ্মকৰ্তা সমিতিলৈ আমি ৰাইজৰ পৰা তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ, কিয়নো ইয়াত সকলো ওচৰ চুবুৰীয়া জাতি ভেদে ধৰ্ম নিৰ্বিশেষে সকলো আহি একগোট হোৱাটো সমাজৰ বাবে এক শুভ লক্ষণ। ইয়াত কোনো জাতিভেদ নাই, সকলো একগোট হোৱাৰ এক স্থলী হিচাপে আমাৰ এই শিৱ মন্দিৰ প্ৰাংগণ হৈছে ই এক সমাজৰ বাবে শুভ লক্ষণ।